নমস্কাৰ মই বন্দিতা আপোনালোকে চাই আছে গণ অধিকাৰ ডিজিটেল আজি গণেশ চতুৰ্থী গণ অধিকাৰ ডিজিটেলৰ তৰফৰ পৰা গণেশ চতুৰ্থীৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো আজি বিশাল ফুকনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হ'ব 3 দিন ধৰি আৰক্ষীৰ জিম্মাত জেৰা কৰা হৈছিল বিশালক কিন্তু বৰ্তমানলৈকে সুমি বৰাৰ কোনো সংকুট উলিয়াব পৰা নাই আৰক্ষীয়ে পলাতক সুমি বৰাৰ সন্দৰ্ভত ডিজিপি জেপি সিঙে মন্তব্য কৰিছে যে আইনগতভাৱে সুমি বৰাক এখন জাননী দিয়া হৈছে জাননীৰ পিছতো যদি নাহে উচিত ব্যৱস্থা লোৱা হ'ব XYZ যিয়ে নহওক সকলো আইনৰ আওতাত আহিবই লাগিব এনেধৰণে ডিজিপি জেপি সিঙে মন্তব্য প্ৰকাশ কৰিছে সুমিৰ ক্ষেত্ৰত আনফালে কণ্ঠশিল্পী দীক্ষু শৰ্মাই সামাজিক মাধ্যমত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে আৰু ভিডিঅ' শ্বেয়াৰ কৰি তেখেতে কৈছে যে মই মানসিকভাৱে ভাগি পৰিছোঁ মানসিক বহুত কষ্ট পাইছোঁ বেআইনী কাম মই আগতো কৰা নাছিলোঁ এতিয়াও কৰা নাই আৰু ভৱিষ্যতেও নকৰোঁ সুমি বৰা আৰু বিশাল ফুকনে মোক কোনো উপহাৰ দিয়া নাই বহুত কষ্টৰ ধনেৰে মই গাড়ী কিনিছোঁ বেংকত মোৰ এতিয়াও লোন চলি আছে এইদৰে দুখ প্ৰকাশ কৰি তেখেতে সুমিৰ সন্দৰ্ভত